হাই ফ্ৰেণ্ডছ, আজি মই ডিমৰ এটা সহজ ৰেচিপি লৈ আনিছোঁ। কেনেকৈ বনাইছোঁ তাকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই আলু মই দালিতে দি লৈছোঁ, বিলাহী এনেকৈ কাটি লৈছোঁ আৰু পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াৰ পাছত মই যেতিয়া কেৰাহীত তেল গৰম হ'ব তেতিয়া এয়া ডিমকেইটা অলপ ফালি লৈছিলোঁ। তাৰপাছত মই ডিমকেইটা এই তেলতে অলপ ফ্ৰাই কৰি ল'ম। এনেকৈ ফ্ৰাই কৰি লৈছোঁ। ইয়াৰ পাছত মই আলু কিপিছোঁ, সেই একেখিনি তেলতে অলপ ফ্ৰাই কৰি ল'লোঁ। এয়া আমাৰ আলু ফ্ৰাই কৰা হৈ গৈছে। ইয়াৰ পাছত মই পিঁয়াজ দিছোঁ আৰু তেজপাত দুখিলাও মই লগতে দি দিছোঁ। মই ইয়াত অন্য মছলা একো ব্যৱহাৰ কৰা নাই, জিৰা গুড়ি আৰু ধনিয়া পাউডাৰ অলপ দিছোঁ। মই লগতে কাটি থোৱা বিলাহী টুকুৰাও দি দিছোঁ। মই নিমখ কমকৈ দিছোঁ, কাৰণ ইয়াত মই যিখিনি দালি বনাইছিলোঁ দালিখিনি মই ইয়াত লগাই দিম। এতিয়া মাত্ৰ বিলাহী আৰু পিঁয়াজ সিজিবলৈহে মই জানকৈ নিমখ দিছোঁ। লগতে হালধি অলপো দি লৈছিলোঁ। এতিয়া মই এনেকৈ বিলাহীৰ লগত ডিম আলু একেলগে দি এনেকৈ মিলাই লৈছোঁ। অন্যফালে মই এনেদৰে পাপৰ দুখন পুৰি লৈছিলোঁ। আচলতে কম সময়তে বনাব পৰা এটা ৰেচিপি হয়। এতিয়া মই দালিখিনি লাহেকৈ দি দিলোঁ। এতিয়া মাত্ৰ এটা উতল অহাৰ লগে লগে আমাৰ ডিমৰ তৰকাৰীখন হৈ যাব। যেতিয়া উতল আহে তেতিয়াহে মই পাপৰকেইখন ভাঙি দিছোঁ। এয়া আমাৰ ডিম আলুৰ তৰকাৰী ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।